প্রিয় দর্শক, বাজাজ অটো ক্ৰেডিটৰ সহযোগত এনকে অটোমোবাইলছে আগবঢ়াইছে বাম্পাৰ অফাৰ। চলিত মাহৰ পৰা অক্টোবৰ মাহলৈকে এই অফাৰ চলিব। কি অফাৰ আছে, কি আছে, সকলো ধৰণৰ কিন্তু আপোনালোকক আপডেট দেখাম। আপোনালোকে আগত বাহনবিলাক চাই লওক, কি ধুনীয়াকৈ সজাই পৰা ৰখা হৈছে। বাহন NS 125 পৰা আৰম্ভ কৰি NS 400 লৈকে কিন্তু বাহন ইয়াতে কিন্তু মজুত আছে। পালচাৰ 150 আছে, 125 আছে, প্লেটিনা আছে, CD 110cc আছে, আদি কৰি সকলো ধৰণৰ নামি দামী বাহন কিন্তু এই এনকে অটোমোবাইলছ বাজাজ শ্বৰুমত কিন্তু সজাই পৰা ৰখা হৈছে। সতীৰ্থ কেমেৰামেন কিন্তু আপোনালোকক ধুনীয়াকৈ কিন্তু বস্তুবিলাক দেখাই আছে। শ্বৰুমৰ ফালৰ পৰা আপোনালোকক আগবঢ়াইছে দুটাকৈ হেলমেট আছে, 5 লিটাৰ পেট্ৰল আছে, সাৰ্ভিসিং কাৰ্ড ফ্ৰী, নগদ ৰেহাইৰ ব্যৱস্থা কিন্তু কৰা হৈছে। প্ৰিয় দৰ্শক, যদি আপোনালোকে যদি ল'ব বিচাৰে বাজাজৰ বাহন, যদি আপোনালোকে ল'ব বিচাৰে, আপোনালোকে স্ক্ৰীনত নম্বৰ আছে, নম্বৰত যোগাযোগ কৰি কিন্তু আপোনালোকে ল'ব পাৰিব। আৰু ভিতৰৰ পৰিৱেশ দেখাই আছো, চাওক নতুন ভাৰ্জনৰ কিন্তু বাইক এখন আহিছে, পালচাৰ NS 400। পালচাৰ NS 400 মাত্ৰ 2% ডাউন পেমেণ্ট কিন্তু আপোনালোকে কিন্তু এই মন পচন্দৰ বাহন কিন্তু আপোনালোকে ল'ব পাৰিব। কিন্তু আকৌ কৈছো, চলিত মাহৰ পৰা অক্টোবৰ মাহলৈকে কিন্তু এই অফাৰ কিন্তু চলিব। বাজাজৰ সকলো ধৰণৰ নামি দামী বাহন কিন্তু ইয়াতে কিন্তু ৰখাই দিয়া হৈছে। NS 200 আছে, 220 আছে, NS 160 আছে, 125 পালচাৰ আছে, প্লেটিনা আছে, আদি কৰি সকলো ধৰণৰ বাহন কিন্তু ইয়াতে কিন্তু আছে। কিন্তু ইয়াতে শ্বৰুমৰ কৰ্তৃপক্ষ কিন্তু এজন দাদা আছে, দাদাৰ মুখৰ পৰা সবিশেষ কিন্তু আপোনালোকক আপডেট দিবলৈ কিন্তু আপোনালোকক চেষ্টা কৰিম। কিন্তু আপোনালোক অফাৰ আগবঢ়াইছে, কিমান দিনকৈ অফাৰ চলিব, কিমান টকাত দিলে আপোনালোকৰ মন পচন্দ বাহন ল'ব পাৰিব, দাদাৰ মুখৰ পৰা আপোনালোকে সবিশেষ শুনক। দাদা কি ক'ব? নমস্কাৰ, আমি বিজনী বাজাজ শ্বৰুম এনকে অটোমোবাইলছৰ পৰা সকলোকে আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। তাৰ লগে লগে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বাজাজ অটো ক্ৰেডিট লিমিটেডে, যিটো আগতে বাজাজ ফাইনেন্স আছিলে, এতিয়া অটো ক্ৰেডিট লিমিটেড হৈছে, তেওঁলোকে কেৱল 2% ডাউন পে'মেণ্টত বাজাজৰ যিকোনো মডেলৰ বাইক ফাইনেন্স কৰি আছে। ইয়াত 98% ফাণ্ডিং হয়। আৰু লগতে আমি হেলমেট, 5 লিটাৰ পেট্ৰল, নগদ কেছ টকা আৰু আপোনাৰ ছাৰ্ভিচিঙৰ যিটো কাৰ্ড, আমি এইবিলাক ফ্ৰী দি আছোঁ। এইটো অহা আমাৰ 23 তাৰিখৰ পৰা 23, 24, 25, 26, 27 এই 5 দিন লোন মেলা আছে। আকৌ পূজাৰ আগমুহূৰ্তত আমি 6 তাৰিখৰ পৰা 5 দিনীয়া লোন মেলা মানে আয়োজন কৰিছোঁ। ইয়াত বাজাজৰ যিকোনো মডেলৰ, বাজাজৰ নহয় যিকোনো মডেলৰ বাইক এক্সচেঞ্জৰ সুবিধাও আছে। আৰু ডাউন পে'মেণ্ট কেৱল আপোনালোকে 2% ডাউন পে'মেণ্ট দিলে ইয়াত বাজাজৰ যিকোনো মডেলৰ বাইক। আমাৰ লোকেশ্যন হৈছে এইটো বিজনী টাউন, গেৰুকাবাৰী ৰোড, যিটো ইলেক্ট্ৰিক অফিচ আছে বিজনীৰ ইলেক্ট্ৰিক অফিচৰ ওচৰত। প্ৰিয় দৰ্শক, দাদাৰ মুখৰ পৰা আপোনালোকে সবিশেষ জানিলে। যদি আপোনালোকে ল'ব বিচাৰে, বিজনী যি বিদ্যুৎ কাৰ্যালয় আছে, কাৰ্যালয়ৰ নিচেই কাষতে শ্বৰুমখন, এনকে অটোমোবাইল শ্বৰুমখন আছে। যদি আপোনালোকে ল'ব বিচাৰে মন পচন্দৰ বাইক, যদি ল'ব বিচাৰে, স্ক্ৰীনত কেইটামান নম্বৰ আছে, নম্বৰত যোগাযোগ কৰি শ্বৰুম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আপোনালোকৰ মন পচন্দৰ বাহন কিন্তু আপোনালোকে ঘৰত লৈ যাব পাৰিব।